পথাৰলৈ আহিলোঁ পথাৰ চাবলৈ। তাত আমাৰ পথাৰখন এইফালে আমাৰ বহি আছে, শ্ৰীমতী এইফালে বহি আছে আৰু এইফালে ময়ো আহি পেলাই বহি ল'লোহি। আহি এইফালে দেউতা মাহঁত আহি আছে আৰু পথাৰ ধান চিকুণাবৰ কাৰণে ৰাস্তা দি ৰোৱনী হাজিৰা মানুহ আহি আছে। সেই গতিকে হাজিৰা মানুহ আহি পোৱা নাই। এতিয়া আমি দুয়ে আহি পেলাই বহি লৈছোঁহি। আহি পথাৰত বন হ'ল, চিকুণাব লাগে আৰু চিকুণাবৰ কাৰণে আহিছোঁ। সেয়েহে চিকুণাই লওঁ আৰু সময়ো নাই, সেইটো ধান গেৰ মাৰিব হ'লেই আৰু তাকে চিকুণাই লওঁ আৰু পথাৰ মাজৰ এইবিলাক গোটেই গছ গছনি খুবেই ভাল লাগিছে। আৰু এনেকৈ পথাৰ মাজত গছ গছনি থাকিব লাগে, কাৰণ জিৰণি ল'ব ভাল হয়। আৰু এইফালে আমাৰ শ্ৰীমতীয়ে পথাৰত আহি ধুনীয়াকৈ মোবাইল টিপি আছে, বহি আছে, কাৰণ হাজিৰা মানুহ আহি পোৱা নাই। এইখনেই হৈছে আমাৰ পথাৰ। বহুতো বন কৰিছে, চিকুণাব লাগিব। আৰু আমাৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই।